নমস্কাৰ মই প্ৰণামিকা অন্যথা নতুন ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো মূল কাৰণেই হৈছে আচলতে আপোনালোকে কাৰণ থাকিলেহে ভিডিঅ'সমূহ দেখিবলৈ পায় এনেকুৱা দীঘল ব্লগ ঠিক সেইদৰে আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'ত এইকেইদিন ফেয়াৰৱেলৰ ব্লগ আপলোড হৈ আছে আজিও আমাৰ হোষ্টেল ফেয়াৰৱেল আছে আকৌ কাইলৈ জেনেৰেল ফেয়াৰৱেল ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মোৰ লগত স্মৃতি টোপোলা হিচাপে বান্ধি ৰাখোঁ এই ভিডিঅ'সমূহ সেই গতিকে আৰম্ভ কৰিলোঁ আজিৰ দিনটিৰ কাৰণে ভিডিঅ'টো দুটা যাব কাইলৈ জেনেৰেল ফেয়াৰৱেল আছে আৰু আজি হোষ্টেল ফেয়াৰৱেল আছে আৰু আজি হোষ্টেল ফেয়াৰৱেলত আপোনালোকৰ লগত সেইখিনিও শ্বেয়াৰ কৰিবলৈ পাম বুলি মই আশাবাদী বাকী হোষ্টেল লাইফটো বুলি ক'ব গ'লে আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিব মন গ'ল এই দুটা বছৰে বহুত ভাল লাগিলে মই আচলতে এটা বছৰে হোষ্টেলত থাকিবলৈ পালোঁ আৰু এটা বছৰ PGত থাকিবলৈ পালোঁ এই এটা বছৰে যি হোষ্টেল লাইফটো কটালোঁ খুব সুকীয়া মানে আমোদজনক এখন ছেকেণ্ড ঘৰ বুলিয়ে ক'ব লাগিব আৰু সৰুতে সকলোৰে আশা থাকে হোষ্টেলত থকা মোৰো আশা আছিলে যে হোষ্টেলত থাকি মেলি আৰু সেই আশা পুৰো হৈ গৈছে ভাল লাগিলে যিমেই নহওক তিতা কেঁহা মাজেৰে দুটা বছৰ অতিক্ৰম কৰিলোঁ আচলতে তিতা কেঁহাবোৰ থাকিলেহে জীৱনটো উপভোগ কৰি ভাল লাগে খুব ডাঙৰ কথা ক'বলৈ যোৱা নাই কিন্তু মই যোনখিনি ফিল কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ আৰু ভালো লাগে শ্বেয়াৰ কৰি মই মানুহৰ আগত খুব কমেই কথা কওঁ কিন্তু কেমেৰাৰ আগত অকণমান বন্ধ কৰি দৰ্জা এনেকৈ কথা ক'ব পাৰোঁ বাকী সেইখিনি কথা ক'বলৈ আহিলোঁ আৰু যি কি নহওক শ্বেয়াৰ কৰিব মন গ'ল আপোনালোকৰ লগত আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু লগতে দিনটি ভালে যাওক বুলি সকলোৰে আশা কৰিলোঁ তেনেহ'লে ব'লক পলম নকৰোঁ মোৰ লগতে আপোনালোকেও উপভোগ কৰক এতিয়া ওলাওঁ আৰু লাহেকৈ মানে ভিডিঅ' ষ্টাৰ্ট দিওঁ যিহেতু ষ্টাৰ্ট হ'ব হৈছে আৰু বাকীফালে মই ওলাবলৈ ষ্টাৰ্ট দিছোঁ তাৰ পাছতে এয়া তাই মোক বোলে অকণমান আজি আঁকি বাকি দিয়ে গতিকে মই তাইক এৰি দিলোঁ বাকী ইফালে আমাৰ ৰুমত আলহী আৰু এয়া অকণমানি টিকলি ভণ্টিয়ে মোক ৰেডি কৰি আছে ইমান তাইতকৈ মই ডাঙৰ যদিও এই গাধটোৱে মই আজিলৈকে পিন্ধিব নোৱাৰিলোঁ বাকী মই অকণমান ৰেডি হৈছোঁ আৰু এইফালে আমাৰ ফেয়াৰৱেল ষ্টাৰ্ট অলম'ষ্ট হ'বই হ'ল বাকী ইফালে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে মই এইফালে ৰেডি হ'লোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব আমি মাৰি লওঁ হা আমাৰ এইফালে ফৰ্মেল ছেশ্যন ষ্টাৰ্ট হ'ল অলৰেডি খুব পলম হৈছিলে খালি সেইদিনা 9টা মানেই বাজিলে ফৰ্মেল ছেশ্যন ষ্টাৰ্ট হ'বলৈ ইফালে আকৌ ইনফৰ্মেল ছেশ্যন আছে যি কি নহওক খুব নিয়াৰিকৈ খুব ভালদৰে সেইদিনাখন ধুনীয়াকৈ আৰম্ভ হ'ল এইফালে আমি মেমৰ লগত কেক কাটিলোঁ আৰু এনেদৰে আমি চেলিব্ৰেট কৰিলোঁ তেনেকৈয়ে আৰম্ভ হ'ল আৰু এইফালে এটুপ দুটুপকৈ চকুপানী নিগৰিবলৈ আৰম্ভ কৰিলেই তাৰ পাছত আমি গ'লোঁ খানা খাবলৈ কাৰণ অলম'ষ্ট দেৰি হৈ গৈছিলে খানা এয়া বাকী আমি খানা চানা খাই ফৰ্মেল ছেশ্যন শেষ কৰি ইনফৰ্মেল ছেশ্যনলৈ আগবাঢ়িলোঁ তাৰ পাছত অলপমান এয়া নাচিলোঁ বাগিলোঁ অলপমান ফূৰ্তি কৰিলোঁ কাৰণ এইটোৱে আমাৰ হোষ্টেল লাইফৰ লাষ্ট প্ৰগ্ৰেম বাকী সেয়া এইবাৰ পিছে কোনো ৰখাত নাই যিমান যোনে পাৰিছে ইমান এনাৰ্জি দি নাচিছে গাইছে ফুৰিছে আৰু এইফালে চাওক এটা দৃশ্য মই কেমেৰাত আবদ্ধ কৰিছোঁ এওঁ নাচিছে কিন্তু তেওঁ ফেনখনলৈ গতি কৰি নাচিবলৈ আৰম্ভ কৰিছে য'তেই ফেন আছে ত'ত ৰৈ নাচিছে বাকী এইফালে ইমান ধুনীয়াকৈ ৰাতিটো পাৰ কৰিলোঁ এটা মেমৰেবল ডে' হিচাপে ক'ব লাগিব লাষ্টত নাচি বাগি ইম'চনেল হ'ল সকলো সেইটো এটা কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ হয়তো কেতিয়াবা এইখিনি মুহূৰ্ত চাই আমি কেতিয়াবা হাঁহিম আৰু কেতিয়াবা কান্দিম সেই গতিকে মই এনেদৰে ৰাখি থ'লোঁ কালি ব্লগটো তেনেকৈ কণ্টিনিউৱাছলি কৰিব নোৱাৰিলোঁ একেবাৰে আৰু ফৰ্মেলিটি
কৰি কিন্তু এতিয়া ওলাইছোঁ এতিয়া 12টাই বাজিব হ'ল মই কৈছিলোঁ নহয় কালি আজি আমাৰ জেনেৰেল ফেয়াৰৱেল আছে বুলি গতিকে সেইকাৰণে ওলাইছোঁ ৰ'দটো ইমান বেছি বেয়াকৈ ৰ'দটো দিছে এতিয়াই যদি এনেকুৱা জুন জুলাই মানত কি হ'ব তাকে ভাবি আচৰিত হৈছোঁ আৰু বাকী আমি তালৈ যাব লৈছোঁ আমাৰ ভাই ৰখি আছে তাৰ লগতে ওলাই যাম ৰ'দটোৰ কাৰণে প্ৰায়ভাগ ল'ৰা ছোৱালী নাহে লাষ্ট বাৰ কাৰণে ওলাইছোঁ আৰু ব'লক দেৰি নকৰোঁ অঁ নহা নেকি সেয়া আৰু চহত আমি পালোহি মানে কোনো নাই বুলি কৈছে আমি আহি পালোহি আপোনালোকে চিনি পাইছে চাগে এহেঁতক চিনাকি নকৰালে হ'ব কাটি দিবি এইবোৰ এয়া আমি পালোহি ইমান ধুনীয়াকৈ লুনা ঝৰ্ণা মৰিমা ভাই ইমান গৰম আৰু মানুহখিনি এটা কাৰণে দুখ দিছোঁ ইমান গৰমত তাহাঁতি আমাক হাৰাশাস্তি কৰিছে সোনকালে আহিব নোৱাৰে হা মই বহুত পাইছোঁ ঠিক সেয়াই আৰু আহিলোঁ এইটো গৰম তাতে আকৌ পিন্ধি আহিছোঁ আমি চাদৰ মেখেলা কেনেকৈ পাৰোঁ মানে আমি এইটো সময়ত কেনেকৈ নিজকে হেণ্ডেল কৰি ৰাখোঁ এইটো ভগৱানে ইমানটো শক্তি দিছে তাৰ বাবে থেংক ইউ বাকী এনেই অকণমান ধেমালি কৰিলোঁ আমি পালোঁহি ৰংঘৰত ইয়াত শুনিছোঁ সি ৰংঘৰত বোলে এচিটো বেয়া হ'ল তাতে আমি কেনেকৈনো থাকোঁ সেইটোকে ভাবি ভাবিয়ে কথা বতৰা চলাই আছোঁ এইফালে কৈছে বোলে এচিটো চলিছে তহঁতি ফিল কৰ আমি বাৰু ফিল কৰি কেনেকৈ ঠাণ্ডা লগাওঁ কওকচোন আপোনালোকে কিন্তু বিশ্বাস কৰক ফিল কৰিছোঁ অট'মেটিক ঠাণ্ডা লাগি গৈছে এইটো কি যাদু বাকী এইফালে প্ৰেচিডেণ্টে আমি গৰম উঠা বুলি কওঁতে এয়া পানী বটল এটা আনি দিছে বাকী আমাৰ এয়া ষ্টাৰ্ট হ'ল বিদায় সভা আৰু এয়া আমি তেনেকেই মানে গৰমে বহি আছোঁ সিজি গৈছোঁ বুলি ক'লেও ভুল নহয় আচলতে একদম মানে গা চা বেয়া লাগি গৈছে এক মুহূৰ্তৰ কাৰণে এনেকুৱা লাগিছে যে দৌৰিয়ে যাওঁ নেকি ৰুমলৈকে যাওঁগৈ কিন্তু নাই আহিছোঁ এতিয়া অলপমান বহি মেলি ফটো উঠিহে যাম সেইটো হিচাপে আহিছোঁ বাকী এইফালে আমাৰ সভা আৰম্ভ হ'ল তাৰ পাছতে আমি গ'লোঁ অলপমান ফটো উঠিবৰ কাৰণে মানে ভিতৰত বহি থাকিবলৈ একদমেই হেৰি নাই কাৰণ মানে চবফালে বন্ধ আৰু এচিটো ইমান এটা কাম কৰা নাই সেইকাৰণে অকণমান ওলাই আহিছোঁ তাৰপাছত গৈ পাই দেখিছোঁ প্ৰতিটো ডিপাৰ্টমেণ্ট চেণ্টাৰত এনেকৈ এটা আমাক গছ পুলি সকলোকে দিছে মানে প্ৰতিটো ডিপাৰ্টমেণ্ট চেণ্টাৰকে সেয়া অলপমান ভিডিঅ' ক্লিপ এনেদৰে আবদ্ধ কৰি ৰাখিলোঁ বাকী আকৌ ওলাই আহিলোঁ নোৱাৰিলোঁ মানে আমি ফটো তুলি আছোঁ এয়া CPA গাৰ্লছ মই মানে য'তে ত'তে হেৰি যাওঁ একচুৱেলি মিলি যাওঁ মানে আমাৰ লগত আগৰ পৰাই হাল মিহলা আছিলে সেইটো কাৰণে হেৰি কানেকশ্যনটো লছ হৈ গৈছিলে কাৰণ মই হোষ্টেললৈ গুচি গৈছিলোঁ সেয়াই তাতে ব্লগটো সেয়াই অকলে এতিয়া আহি আছোঁ কাৰণ সকলোখিনি এনেকৈ হেৰি হ'ল আৰু বাকী ফটো চটো তুলিলোঁ দিলে আকৌ প্ৰগ্ৰেম আছে সেইখিনি আপোনালোকক দেখাম হয়তো মই যাব নোৱাৰিবও পাৰোঁ কাৰণ মোৰ গাটো ইমান এটা ঠিক নহয় প্ৰগ্ৰেম আছে আৰু সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কাৰণ ফাৰ্ষ্টৰ পৰাই মই বস্তুখিনি দেখাবলৈ চেষ্টা কৰিছিলোঁ মই নগ'লেও বেলেগ ক্লিপ লৈ হ'লেও আপোনালোকক দেখাম কি কৰিলে কি কৰিছিল বাকী সেয়াই ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভালেই পালে চাই এয়াই আছিলে মোৰ ফেয়াৰৱেলৰ কিছুমান ভিডিঅ' এনেকৈ সাঁচি ৰাখিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ বাই আৰু চাওক ভিডিঅ'টো